লগৰ দুজনী আহিল কোনো খবৰ খাতি নোহোৱাকৈ। দুপৰীয়া 2টামান বজাত ফোন কৰি কৈছে তহঁতৰ ঘৰ গৈ আছোঁ। ইপিনে আজি মাহঁতো ঘৰত নাছিল, সেইকাৰণে ভাবিলোঁ সিহঁতক আমাৰ ওচৰৰে ৰিজৰ্টখনলৈকে লৈ যাওঁ ফুৰাবলৈ। আমাৰ এক্সামো শেষ হ'ল আৰু নিউ ইয়েৰ বুলি ক'তো পাৰ্টি চাৰ্টিও কৰা নহ'ল, সেইবাবে সিহঁতকেইজনী আহিল, মোৰ ভালেই হ'ল আৰু আজি ৰিজৰ্টত মানুহো বেছি নাছিল। তিনিওজনীয়ে মিলি এনেই অনাই বনাই ঘূৰি ফুৰিছোঁ আৰু পূৰা ফটো উঠিছোঁ। আৰু ইয়াতে খাম বুলি ভাবিছিলোঁ, কিন্তু সিহঁতৰ আকৌ উভতিবলৈ দেৰি হ'ব, সেইকাৰণে ইয়াত আকৌ অৰ্ডাৰ দি বহু সময় ৰৈ থাকিব লাগিব। চ' আমি বাহিৰতে কিবা কিবি অলপ কিনি ল'লোঁ আৰু ঘৰত আহি এয়া আমাৰ চেষ্টা পাৰ্টি। ইমান কম সময়ৰ কাৰণে আহিল যদিও বহুত এনজয় কৰিলোঁ, বহুত ভাল লাগিল। আজিলৈ ইমানেই, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই।